দীপেন বড়ো ভাল ল'ৰা আৰু দীপেন বড়োৱে BPF-ত যোগদান কৰিব লাগিছিলে যদি বড়োলেণ্ডৰ ৰাইজক সহায় কৰিব খোজে কাৰণ 5 বছৰটো হাগ্ৰামা মহিলাৰী ইয়াত থাকিব আৰু 5 বছৰ দিছপুৰতো আমি থাকিম দীপেন বড়োৱে 5 বছৰ বিৰোধী ৰাজনীতি কৰি ভাগৰিহে যাব গতিকে মোক যদি দীপেন বড়োৱে ইলেকশ্যনৰ আগত লগ পালেহেঁতেন বিজেপিত যোগদান কৰা যদি অসুবিধা আছে মই তেওঁক ক'লোহেঁতেন যে তেওঁ BPF-ত যোগদান কৰিব লাগে তেওঁ ভুল মই নকওঁ এটা আবেগ থাকে ডেকা ল'ৰা চিন্তাধাৰা আমাৰ মাজত বয়সৰ গেপ আছে কিন্তু পৰামৰ্শ ল'লে মই তেওঁক ক'লোহেঁতেন যে আপুনি BPF-ত যোগদান কৰক দীপেন বড়ো ভাল ল'ৰা আৰু দীপেন বড়োৱে BPF-ত যোগদান কৰিব লাগিছিলে যদি বড়োলেণ্ডৰ ৰাইজক সহায় কৰিব খোজে কাৰণ 5 বছৰটো হাগ্ৰামা মহিলাৰী ইয়াত থাকিব আৰু 5 বছৰ দিছপুৰতো আমি থাকিম দীপেন বড়োৱে 5 বছৰ বিৰোধী ৰাজনীতি কৰি ভাগৰিহে যাব গতিকে মোক যদি দীপেন বড়োৱে ইলেকশ্যনৰ আগত লগ পালেহেঁতেন বিজেপিত যোগদান কৰা যদি অসুবিধা আছে মই তেওঁক ক'লোহেঁতেন যে তেওঁ BPF-ত যোগদান কৰিব লাগে তেওঁ ভুল মই নকওঁ এটা আবেগ থাকে ডেকা ল'ৰা চিন্তাধাৰা আমাৰ মাজত বয়সৰ গেপ আছে কিন্তু পৰামৰ্শ ল'লে মই তেওঁক ক'লোহেঁতেন যে আপুনি BPF-ত যোগদান কৰক দীপেন বড়ো ভাল ল'ৰা আৰু দীপেন বড়োৱে BPF-ত যোগদান কৰিব লাগিছিলে যদি বড়োলেণ্ডৰ ৰাইজক সহায় কৰিব খোজে কাৰণ 5 বছৰটো হাগ্ৰামা মহিলাৰী ইয়াত থাকিব আৰু 5 বছৰ দিছপুৰতো আমি থাকিম দীপেন বড়োৱে 5 বছৰ বিৰোধী ৰাজনীতি কৰি ভাগৰিহে যাব গতিকে মোক যদি দীপেন বড়োৱে ইলেকশ্যনৰ আগত লগ পালেহেঁতেন বিজেপিত যোগদান কৰা যদি অসুবিধা আছে মই তেওঁক ক'লোহেঁতেন যে তেওঁ BPF-ত যোগদান কৰিব লাগে তেওঁ ভুল মই নকওঁ এটা আবেগ থাকে ডেকা ল'ৰা চিন্তাধাৰা আমাৰ মাজত বয়সৰ গেপ আছে কিন্তু পৰামৰ্শ ল'লে মই তেওঁক ক'লোহেঁতেন যে আপুনি BPF-ত যোগদান কৰক